हेलो फ्रेंड्स, वेलकाम टू केरियर आसाम। আজি আমি আলোচনা কৰিবলৈ গৈ আছো ইউএনও অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ বিষয়ে। ইউএনওৰ ফুল ফৰ্ম হ'ল ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন। ৰাষ্ট্ৰসংঘৰ বিষয়ে জনাৰ আগতে প্ৰথমতে জানিব লাগিব ইয়াৰ চমু হিষ্ট্ৰী। এইটো কিয় গঠন হ'ল আৰু কেনেকৈ গঠন হ'ল। ৰাষ্ট্ৰসংঘ বহুত ইম্পৰ্টেণ্ট। যিকোনো কম্পিটিটিভ এক্সাম আৰু এন্ট্ৰেন্স এক্সামত ইয়াৰ পৰা প্ৰশ্ন থাকিব। গতিকে ইয়াৰ বিষয়ে অলপ জানি ল'ব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। চ' পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' হিষ্ট্ৰী অফ ইউএনও, ৰাষ্ট্ৰসংঘৰ চমু ইতিহাস। ই কেনেকৈ গঠন হ'ল। প্ৰথমতে আপোনালোকে জানে ৱৰ্ল্ড ৱাৰ 1 অৰ্থাৎ প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 চনৰ পৰা 1918 চনলৈ। ইয়াত যিকোনো যুদ্ধ হওক, যুদ্ধত কাৰোবাৰ পৰাজয় হয় আৰু কাৰোবাৰ জয় হয়। কোনোবাই জিকে আৰু কোনোবাই হাৰে, কিন্তু ক্ষতি বা লোকচান দুয়ো পক্ষৰে হয়। আৰু আটাইতকৈ ডাঙৰ ক্ষতি হয় মানৱতাৰ, অৰ্থাৎ সাধাৰণ জনতাৰ বহুত ক্ষয়ক্ষতি হয়। তাৰ কাৰণে এই ভৱিষ্যতে যাতে আৰু যুদ্ধ নহয়, এনেকুৱা বিশ্বযুদ্ধ নহয়, মানুহৰ বহু বৃহৎ লোকচান বা অৰ্থনৈতিক ক্ষতি নহয়, তাৰ কাৰণে 1920 চনত প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত 1920 চনত এটা বিভিন্ন দেশে মিলি এটা লীগ গঠন কৰিছিল। সেইটো হৈছে লীগ অফ নেশ্যনছ। লীগ অফ নেশ্যনছ কিন্তু এইটো ফেইলাৰ হৈ গৈছিল পিছৰ পৰ্যায়ত। এই লীগ অফ নেশ্যনছত ভাৰতবৰ্ষও আছিল তেতিয়া ব্ৰিটিছ ক্ৰাউন হিচাপে। ইয়াৰ পিছত 1939ত আপোনালোকে চনকেইটা মনত ৰাখিব, কোন চনত কি হৈছিল। যেনেকুৱা আগত প্ৰশ্ন হ'ব পাৰে, লীগ অফ নেশ্যনছ কেতিয়া গঠন হৈছিল। 1920ত। আৰু 1939ত কি হৈছিল, US প্ৰেচিডেণ্ট ফ্ৰেংকলিন ডি ৰুজভেল্ট ছাজেষ্টেড দ্য প্ৰপ'জাল অফ ইউএনও। গতিকে ইউএনও ৰাষ্ট্ৰসংঘ গঠন কৰাৰ প্ৰস্তাৱটো কোনে প্ৰথমে আগবঢ়াইছিল। প্ৰশ্ন হয়, ৰাষ্ট্ৰসংঘ গঠন কৰাৰ প্ৰস্তাৱ পোনপ্ৰথমে আগবঢ়াইছিল, কোনে ছাজেশ্যন কৰিছিল বা কোনে আইডিয়াটো দিছিল, সেইটো ফ্ৰেংকলিন ডি ৰুজভেল্ট। এইটো সেই সময়ৰ আমেৰিকাৰ প্ৰেচিডেণ্ট আছিল ইন দ্য 1939। চ' তাৰপিছত US অৰ্থাৎ আমেৰিকা, UK অৰ্থাৎ বৰ্তমান ইংলেণ্ড, UK, সোভিয়েট ইউনিয়ন বা তেতিয়াৰ সোভিয়েট ৰাছিয়া আৰু চাইনা, এই চাৰিজন মূল লিডাৰ আছিল। আৰু 4 বিগ পলিচমেন, এওঁলোকৰ দপদপনি আছিল, ডমিনেণ্ট আছিল। ইয়াৰ পিছত 1942 চনত বিগ ফ'ৰ চাইন্ড। এই বিগ ফ'ৰ অৰ্থাৎ এই চাৰিটা ডাঙৰ প্ৰধান দেশ, আমেৰিকা, UK, সোভিয়েট ইউনিয়ন আৰু চাইনা, এই চাৰিটা দেশে মিলি 1942 চনত কি কৰিলে, চাইন্ড এ ডিক্লাৰেশ্যন, এটা ডিক্লাৰেশ্যন চাইন কৰিলে, হুইচ ইজ কল্ড UN ডিক্লাৰেশ্যন। আৰু এইটোকে কোৱা হয় UN ডিক্লাৰেশ্যন। গতিকে UN ডিক্লাৰেশ্যন কেতিয়া চাইন হৈছিল, 1942 চনত। আৰু কোন কোন দেশে চাইন কৰিছিল, US, UK, সোভিয়েট ইউনিয়ন আৰু চাইনা।
তাৰপিছত 25 এপ্ৰিল 1945 আপোনালোকে তাৰিখ মনত নাৰাখিলেও হ'ব, আপুনি চনকেইটা মনত ৰখাটো দৰকাৰ। চ' 1945 সান ফ্ৰান্সিস্কো 50 গভস অৰ্থাৎ 50টা দেশৰ চৰকাৰ, 50টা চৰকাৰ আৰু মেনি আৰু বহুতো NGOs নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনছ ড্ৰাফটেড UN চাৰ্টাৰ। UN চাৰ্টাৰ কেতিয়া ড্ৰাফটেড হৈছিল, কেতিয়া খচৰা প্ৰস্তুত কৰিছিল? 1945 চনত সান ফ্ৰান্সিস্কো চহৰত 50টা দেশে মিলি আৰু বহুতো NGO মিলি এটা ড্ৰাফট বা খচৰা প্ৰস্তুত কৰিছিল। সেইটো কোৱা হৈছিল UN চাৰ্টাৰ। তাৰপিছত 24 অক্টোবৰ 1945 একেই বছৰত UN চাৰ্টাৰ চাৰ্টিফাইড বাই 5 পাৰ্মানেণ্ট মেম্বাৰ্ছ। 1945 চনত এই ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰখন চাৰ্টিফাইড অৰ্থাৎ এইটো পাছ হৈছিল, চাৰ্টিফাইড হৈছিল বাই 5 পাৰ্মানেণ্ট মেম্বাৰ্ছ। 5 পাৰ্মানেণ্ট মেম্বাৰ্ছ অৰ্থাৎ 5টা স্থায়ী দেশ, স্থায়ী মেম্বাৰ সদস্য দেশে। সেইকেইটা হ'ল প্ৰথমতে আমেৰিকা, তাৰপিছত সোভিয়েট ৰাছিয়া, ইয়াৰ পিছত আছিল UK অৰ্থাৎ ইংলেণ্ড, ইউনাইটেড কিংডম, তাৰপিছত ফ্ৰান্স। এইকেইটা প্ৰধান দেশে কি কৰিছিল? চাৰ্টিফাইড কৰিছিল। এণ্ড 46 আদাৰ নেশ্যনছ, ইয়াৰ লগত আৰু 46টা কি আছিল? অন্যান্য দেশ আছিল, ইনক্লুডিং ইণ্ডিয়া, তাত ভাৰতবৰ্ষও আছিল। ইয়াৰ পিছত কি আছিল? 6 জানুৱাৰী 1946। 1946ত ফাৰ্ষ্ট জেনেৰেল এছেম্বলি ইন লণ্ডন ছিলেক্টেড নিউয়ৰ্ক এজ এ হেডকোৱাৰ্টাৰ। তাৰপিছত কি হৈছিল? 1946ত ফাৰ্ষ্ট জেনেৰেল এছেম্বলি হৈছিল। ৰাষ্ট্ৰসংঘৰ ফাৰ্ষ্ট জেনেৰেল এছেম্বলি কিমান চনত হৈছিল? সেইটো 1946ত। জেনেৰেল এছেম্বলি ক'ত হৈছিল? লণ্ডনত হৈছিল। আৰু ইয়াৰে পৰাই বাছনি কৰা হৈছিল নিউয়ৰ্ক চিটি, আমেৰিকাৰ নিউয়ৰ্ক চিটিখন ইয়াক ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ হিচাপে বাছনি কৰা হৈছিল। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় যে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল। এইটো হ'ল এনচাৰটো হ'ব এইটো 24 অক্টোবৰ 1945 UN চাৰ্টাৰ চাৰ্টিফাইড। এইটোৱে চাৰ্টিফাইড হৈছিল সেইদিনা। 5 পাৰ্মানেণ্ট মেম্বাৰ্ছ এণ্ড 46 আদাৰ নেশ্যনছ ইনক্লুডিং ইণ্ডিয়া। 1945ত ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল। ইয়াৰ অবজেক্টিভছ, ইয়াৰ উদ্দেশ্যসমূহ কি আছিল? ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ মেইন উদ্দেশ্য আছিল পিচ কিপিং এণ্ড ছিকিউৰিটি, বিশ্বত শান্তি ৰক্ষা কৰা আৰু ছিকিউৰিটি প্ৰতিৰক্ষা বৃদ্ধি কৰা, প্ৰতিৰক্ষা নিশ্চিত কৰা, আৰু প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ, মানৱ অধিকাৰ সংৰক্ষণ কৰা। তাৰপিছত ইকনমিক ডেভেলপমেণ্ট এণ্ড হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ, অৰ্থনৈতিক উন্নয়ন আৰু মানৱীয় সহায় সহযোগিতা আৰু অন্যান্য। এইকেইটা আছিল ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য। ইয়াৰ পিছত আছে 6 অৰ্গেনছ অফ UNO। ৰাষ্ট্ৰসংঘৰ মুঠ 6টা অংগ। ৰাষ্ট্ৰসংঘৰ অংগ আছিল 6টা। গতিকে ইয়াৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এইটো হ'ল ভিডিঅ' আমাৰ ৰাষ্ট্ৰসংঘৰ বিষয়ে, ভিডিঅ' পাৰ্ট 1, আৰু আমাৰ পাৰ্ট 2 অতি সোনকালে আহি যাব। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো চাওক।